তো হেল্ল' এভৰিৱান, মই হিমাশ্ৰী। আজি আপোনালোকৰ মাজলৈ লৈছোঁ এটা নতুন ৰেচিপি, লফা শাক, ঔটেঙা আৰু মাছৰে এখন আঞ্জা। শাকখিনি চাফা কৰি মাছ ইফালে কেৰাহীত তুলি দিছোঁ। মাছখিনি ভাজি লৈ মই ঔটেঙাখিনি কাটি ঔটেঙা আৰু আলু প্ৰথমতে কুকাৰত বইল হ'ব দি দিছোঁ। তো তাৰপিছত মই মাছ ভজা হোৱাৰ পিছত কেৰাহীত পিঁয়াজ, শুকান জলকীয়া এনেকৈ দি শাকখিনি ধুনীয়াকৈ ভাজি ল'ম। নৰ্মেলি শাক যেনেকৈ ভজা যায় তেনেকৈ ভাজি ল'লে হ'ল। তো শাকত নিমখ, ধনিয়া, জিৰা, মই বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, আদা নহৰু এইখিনিয়ে দিম। ভালকৈ ভাজি ল'লে হ'ল শাকখিনি। আপোনালোকে ভিডিঅ'বিলাক চাই কেনে পায় কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিহেতু নতুন ভিডিঅ' বনোৱা মই ষ্টাৰ্ট কৰিছোঁ, তো ছাপোৰ্ট কৰিব বুলি আশা ৰাখিল। তো এনেকৈ মই ধুনীয়াকৈ ভাজি লৈ তাত আৰু বইল কৰি থোৱা আৰু আলুখিনি দি দিম। দি ধুনীয়াকৈ আকৌ লৰাই তাত অকণমান গৰম পানী ঢালি দিম। পানীখিনি দি যেতিয়া পানীখিনি উতল আহিব তাৰপিছত ভাজি থোৱা মাছ দি দিলে হ'ল। আৰু নৰ্মেল মাছৰ আঞ্জা যেনেকৈ বনোৱা হয় সেনেকৈ তো মাছখিনি দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ আঞ্জাখিনি উতলিব দিলে হ'ল। তাৰপিছত যেতিয়া নৰ্মেল আঞ্জা হৈ যোৱাটো যেনেকৈ গম পায়, তো সেনেকৈ হৈ যোৱাৰ পিছত নমাই দিলে হ'ল। মই পানী দি দিলোঁ, এয়া মোৰ হৈ যাব এতিয়া আঞ্জা। এইখিনি উতলি যোৱাৰ পিছতে মোৰ আঞ্জা ৰেডি। তো এয়া আছিল আমাৰ শনিবাৰৰ স্পেচিয়েল ডিছ। এয়া মোৰ থালি আজিৰ কাৰণে। তো থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। থেংক ইউ।